নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি বনাম উখোৱা পিঠা। তাৰ কাৰণে আমাক লাগিব অলপ নাৰিকল, চাউলৰ গুড়া আৰু এইখিনি মই আগতে সাজু কৰি থৈ দিছো ভিডিওটো বনাম বুলি। আৰু এইখিনি আৰম্ভ কৰোতে আমি প্ৰথমে কেৰাহীটো গৰম কৰিলো গেছত, তাৰ পিছত নাৰিকলখিনি ভাজি লম ভালদৰে। বাৰে বাৰে ইয়াক আমি লৰাই থাকিব লাগিব যাতে তলত লাগি না যায়। আৰু এইখিনি আমাৰ প্ৰায় হৈছে আধা ভাজা, আৰু তাৰ পিছত আমি ইয়াতে চেনিখিনি দি দিম আৰু দুইখিনি ভালদৰে মিহলাম আৰু আমি চেনিখিনি ভালদৰে ইয়াৰ লগত মিলি নোযোৱালৈকে ভাজিম আমি। আৰু এইখিনি হোৱাৰ পিছত আমাৰ গেছটো অফ কৰি দিছো আৰু অফ কৰি ইয়াক অলপ সময় ঠাণ্ডা হ'বলৈ থলো। ইয়াৰ পিছতে চাউলৰ গুড়াখিনিত অলপমান নিমখ দিলো। নিমখখিনি দি ইয়াক গৰম পানীৰ লগত ভালদৰে আমি ইয়াক মিহলাম। বহুত গৰম পানীখিনি যিহেতু এইকাৰণে হাতেৰে কৰিব পৰা নাছিলো প্ৰথমে, আৰু এতিয়া মই লাহে লাহে হাতেদি মিলাম আৰু এইখিনি ভালদৰে এটা ডাঙৰ লাডু বনাম। এইটো আমাৰ হৈ গৈছে আৰু কোমলো হ'ব লাগিব যিহেতু পিঠাৰ কাৰণে। আৰু এইখিনি আমি ভাজি লোৱা নাৰিকলখিনি লৈছোঁ আৰু সৰু সৰুকৈ আমি এনেকুৱাকৈ বনাই ভালদৰে এনেকুৱা শ্বেপ দিম আৰু তাৰ ভিতৰত নাৰিকলখিনি ভাজা এইখিনি দি দিম আমি আৰু এনেদৰে পিঠাটো বনাম। খুবেই সহজ বনাবলৈ, আপোনালোকে ঘৰত বনাই চাব। এনেদৰে অলপ অলপকৈ লৈ মই ইয়াৰ পৰাই বহুতখিনি পিঠা বনালোঁ। আৰু এইখিনি হৈছে মোৰ পিঠাখিনি, আৰু এতিয়া এইখিনি হৈয়ে গৈছে। তাৰ পিছতে আমি এইখিনি তৈয়াৰ কৰিম জুইত। তাৰ প্ৰথমে এইটো লৈছোঁ, ইয়াত অলপ পানী দি দিছোঁ আৰু পানী দি প্ৰথমে এখন চাফা কাপোৰ অলপ ভিজাই লৈ পানীত পিঠাখিনি ইয়াত দি দিলোঁ মই। আৰু ইয়াৰ পিছতে আমি তলৰ পানীখিনিৰ পৰা ইয়াত ভাপ লাগি পিঠাখিনি হৈ যাব পিছত। প্ৰথমে আমি কাপোৰখন এতিয়া ইয়াত ঢাকি দিম ধুনীয়াকৈ পিঠাখিনি। এনেদৰে ঢাকি দিয়াৰ পিছত আপোনালোকে চাব যাতে পানীৰ ভাপটো ওপৰলৈকে আহে। এইটো আমাৰ ভাপটো ওপৰলৈকে আহিছে। আমি অনুমান কৰিব পাৰোঁ যে পিঠাখিনি সিজি গৈছে ভাপ লাগি, আৰু এইখিনি মই উলিয়ালোঁ। এইখিনিয়ে পিঠাখিনি চাওক। আৰু অথনি মোৰ কিছু নাৰিকল শেষ হৈ যোৱাত এইটো বেলেগ আকৃতিৰ এটা পিঠা বনাই দিলোঁ, আৰু এইটো আমাৰ ভাপত দিয়া পিঠাটো হৈ গ'ল। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।